14 অক্টোবৰ 2025 তাৰিখ মঙলবাৰ। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব জানো আহক। মেঘ ৰাশি, আপোনালোকৰ মাজৰ কিছুমানে আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক চাপ আৰু উদ্বিগ্ন হৈ পৰিব পাৰে। ভৱিষ্যতৰ পৰিকল্পনা কৰাতকৈ ঘৰৰ বাহিৰত অধিক সময় কটালে শিশুৱে আপোনাক হতাশ কৰিব পাৰে। ব্যক্তিগত সম্পৰ্ক সংবেদনশীল আৰু সূক্ষ্ম হ'ব। যিকোনো ধৰণৰ অংশীদাৰিত্বত সোমোৱাৰ আগতে ইয়াৰ বিষয়ে আপোনাৰ আভ্যন্তৰীণ অনুভৱ শুনিব। বৃষ ৰাশি, সন্ধিয়া অলপ জিৰণি লওক। পুৰণি বিনিয়োগে আপোনাৰ আয় বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আপোনাৰ নতুন প্ৰজেক্টৰ সন্দৰ্ভত আপোনাৰ পিতৃ মাতৃক আত্মবিশ্বাসী কৰি তোলাৰ এইটোৱে উপযুক্ত সময়। কৰ্মৰ লগত জড়িত ভ্ৰমণে ইতিবাচক ফলাফল দিব। সাক্ষাৎকাৰৰ সময়ত মূৰটো শীতল কৰি নিজৰ মনৰ কথা প্ৰকাশ কৰিব লাগিব। নিজৰ কামত আঁঠুলৈ আনে আহি আপোনাৰ সহায় কৰিব বুলি আশা নকৰিব। কিছুমানৰ বাবে অভাৱনীয় ভ্ৰমণ ব্যস্ততাপূৰ্ণ আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। মিথুন ৰাশি, আপুনি কৰ্মক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে, কিয়নো আপোনাৰ স্বাস্থ্য ভাল নহয় আৰু ইয়াৰ ফলত আপুনি গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱাকৈ এৰি দিবলৈ বাধ্য হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য আৰু বিচক্ষণতা অৱলম্বন কৰক। আপোনাৰ আপোনজন আজি ৰোমান্টিক পৰিৱেশত থাকিব। বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনাৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কৰ্কট ৰাশি, আজি আপোনাৰ আয় আৰু ব্যয় বেছি হ'ব। চকুৰ বিষে মানসিক চিন্তাৰ লগতে উদ্বিগ্নতাৰ সৃষ্টি কৰিব। কথা আৰু আচৰণৰ প্ৰতি সাৱধান হওক। বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ সাৱধান হওক। দুপৰীয়াৰ পিছত আপোনাৰ সমস্যাবোৰ সলনি হ'ব। আপুনিও আৰ্থিকভাৱে লাভৱান হ'ব। আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যও উন্নত হ'ব। পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হ'ব। সিংহ ৰাশি, আজি আপোনাৰ মনত খং আৰু আৱেগৰ অনুভূতি আহিব, গতিকে মানুহৰ লগত সাৱধানে আচৰণ কৰক। এই দিনটো আপোনাৰ স্বাস্থ্যৰ বাবে শুভ নহয়। আপুনি উদ্বিগ্নতাৰ অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ লগত আক্ৰমণাত্মক আচৰণ কৰিব পাৰে, কিন্তু দুপৰীয়াৰ পিছত আপোনাৰ মনটো ভাল হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে খোৱা বোৱাই ভাল পাব। আপোনাৰ শাৰীৰিক স্বাস্থ্যও উন্নত হোৱা যেন লাগিব। খৰচ নিয়ন্ত্ৰণত ৰাখক। কন্যা ৰাশি, আপোনাৰ আজিৰ ৰাতিপুৱাটো সুখদায়ক আৰু উপকাৰী হ'ব। ব্যৱসায় আৰু বাণিজ্যৰ ক্ষেত্ৰত লাভ হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ প্ৰশংসা হ'ব। আৰোগ্যৰ ধন আহিব। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব, কিন্তু দুপৰীয়াৰ পিছত প্ৰতিকূল পৰিস্থিতি দেখিবলৈ পাব। আপোনাৰ উল্লাসিত মনটো অস্বাস্থ্যকৰ হৈ পৰিব। আপোনাৰ স্বাস্থ্যও কিছু ওপৰলৈ আৰু তললৈ হ'ব। ঈশ্বৰৰ ওপৰত ধ্যান আৰু আধ্যাত্মিক চিন্তাই মনলৈ শান্তি আনিব পাৰে। তুলা ৰাশি, আজি আপুনি ভাল শাৰীৰিক আৰু মানসিক সুস্থতাৰ অভিজ্ঞতা লাভ কৰিব। আপুনি আপোনাৰ ব্যৱসায় বা ব্যৱসায়ত উৎসাহেৰে কাম কৰিব। চাকৰি কাম কাজ সুকলমে সম্পন্ন হ'ব। আপোনাৰ সামাজিক স্থান বাঢ়িব। ধন বিনিয়োগৰ বাবে সময় অনুকূল। পৰিয়ালৰ সুবিধা আপোনাৰ সন্তান আৰু পত্নীৰ পৰা আহিব। বন্ধু বান্ধৱীক লগ পালে আনন্দৰ সৃষ্টি হ'ব। আপোনাৰ সমৃদ্ধিৰ সম্ভাৱনা আছে। বৃশ্চিক ৰাশি, আজি আপুনি বিৰোধী আৰু প্ৰতিযোগীৰ লগত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। ব্যৱসায় বা বাণিজ্যৰ পৰিস্থিতি অনুকূল নহ'ব। শিশুৰ লগত মতভেদ হোৱাৰ সম্ভাৱনা আছে, কিন্তু দুপৰীয়াৰ পিছত ঘৰত, অফিচত, ব্যৱসায়ত ঊৰ্ধ্বতন বিষয়াসকলে নেতিবাচক আচৰণ কৰিব। শিশুৰ প্ৰতি চিন্তাৰ সৃষ্টি হ'ব। পাৰিবাৰিক জীৱন আনন্দময় হৈ থাকিব। চৰকাৰী কাম সম্পূৰ্ণ হ'ব। ব্যৱসায়ত পদোন্নতিৰ সম্ভাৱনা আছে। ধনু ৰাশি, আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। খঙৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। শাৰীৰিক আৰু মানসিক ৰোগে আপোনাক উদ্বিগ্ন কৰি ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত জ্যেষ্ঠ কৰ্মচাৰীৰ আচৰণ নেতিবাচক হ'ব। ল'ৰা ছোৱালীৰ প্ৰশ্নবোৰক লৈ আপুনি চিন্তিত হৈ পৰিব। প্ৰতিযোগী আৰু বিৰোধীৰ পৰা সাৱধান হওক। গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। মকৰ ৰাশি, আজি আপোনাৰ আপোনজনৰ সৈতে ভ্ৰমণ আৰু ভোজন কৰাৰ সুযোগ পাব। আপুনি এখন
বাহন উপভোগ কৰিব আৰু সন্মান লাভ কৰিব। কিন্তু দুপৰীয়াৰ পিছত আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব। আপুনি যথেষ্ট খৰচ কৰিব, খঙৰ প্ৰৱণতা থাকিব, পৰিয়াল আৰু সহকৰ্মীসকলৰ সৈতে অপ্ৰীতিকৰ মুহূৰ্ত অনুভৱ কৰিব। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থকাটো ভাল। কুম্ভ ৰাশি, কোৱা হয় যে আজি আপুনি কৰ্ম আৰু খ্যাতিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল হ'ব। আপোনাৰ সামাজিক প্ৰতিপত্তি বাঢ়িব। দুপৰীয়াৰ পিছত আপুনি মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা কৰিব, য'ত বন্ধু-বান্ধৱী আৰু আত্মীয় স্বজন থাকিব। মীন ৰাশি, আজি আপোনাৰ বাবে এটা ভাল দিন হ'ব। শিল্পৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ বাঢ়িব। বন্ধু-বান্ধৱীক লগ পাই আপুনি আনন্দ পাব। এই সময়খিনি ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল। আপোনজনৰ সৈতে সাক্ষাৎ কৰাটো আনন্দদায়ক হ'ব। ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ বিৰাজ কৰিব। দুপৰীয়াৰ পিছত আৰ্থিক লাভৰ সম্ভাৱনা। খঙৰ প্ৰৱণতা থাকিব, গতিকে চিন্তা আৰু কথাত ধৈৰ্য ৰখাটো গুৰুত্বপূৰ্ণ। প্ৰতিপক্ষৰ বিৰুদ্ধে আপুনি সফলতা লাভ কৰিব। অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব।